তো হেল্ল' বেষ্ট পুৰা স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু আজি মনটো সঁচাই আপছেট হৈ আছে আৰু আজিৰ দিনটো মানে মোৰ কাৰণে এটা বহুত বিশেষ এটা দিন কেতিয়াও পাহৰিব নোৱাৰা দিন কাৰণ কিয় ক'লোঁ মই আজি যিটো ফোনেৰে মই ব্লগ বনাই আছোঁ 14 Pro Max আজি প্ৰায় 3 মাহ 3 দিন হ'ল আজি তো আজি এই মোবাইলটো মই চেল কৰিব ওলাইছোঁ কাৰণ মানে কি বুলি ক'ম চেল কৰিব মন নাছিল কিন্তু দুটা কাৰণ আছে চেল কৰাৰো মানে এক নম্বৰ কাৰণটো হ'ল যায় যে মই ব্লগিঙৰ কাৰণে মোবাইলটো কিনিছিলোঁ একচুৱেলি কিন্তু যিহেতু মই আগতে এপল ফোন একো ইউজ কৰি পোৱা নাই এপল ইউজাৰ নহয় তো মানে মোবাইলৰ সাইজ কিমান মোবাইলটোৰ ভাৰী ওয়েট কিমান থাকে তো সেইবিলাক ভাবা নাছিলোঁ ডাইৰেক্ট মন গ'ল কিনি দিলোঁ পইচা আছিল অলপ চলপ কিবা কিবি তো তেনেকৈ মোবাইলটো কিনি ল'লোঁ কিনি লোৱাৰ পিছত লাষ্টত যেতিয়া ব্লগ বনাবৰ কাৰণে আৰম্ভ কৰিলোঁ এই মোবাইলটোৰে তেতিয়া মানে মই ৰিয়েলাইজ কৰিছোঁ যে এই ফোনটো একচুৱেলি 14 Pro Max টো আমাৰ এণ্ড্ৰইড মোবাইলৰ মানে সাইজটো মানে এণ্ড্ৰইডৰ নিচিনা আপোনাৰ এই মোবাইলটোৰ নিচিনা সেম সাইজ হয় আৰু ওয়েটটো এইটোৰ সমান এইটো মিলি কিনে তিনিটা মোবাইল হ'লে যিমান ওয়েট হ'ব অকলে এই আইফোনটোৰ ওয়েট ইমান মানে 14 Pro Maxৰ যোনটো ইউজ কৰিছোঁ আৰু এতিয়া মই আপোনাক কৈ আছোঁ নহয় মই হাতখন একচুৱেলি মই বিষাই গ'ল এতিয়া মোবাইলটো দাঙি মানে খুব বৰ বেছি আপুনি 1 মিনিটৰ ওপৰত মানে বেছি দাঙি থাকিব নোৱাৰে মানে তো সেইটো কাৰণে মানে মই এই কাৰণটো হ'ল আপোনাৰ এই ফাৰ্ষ্ট ৰিজনটো এইটো মানে কি যে মানে কমফৰ্টেবল নাপাওঁ মই ব্লগ বনালে কোৱালিটি ভাল চব ভাল এইবিলাক বুজি পাইছোঁ কিন্তু মই যিহেতু কমফৰ্টেবল নাপাওঁ ইমান ৱেইট ইমান ডাঙৰ তো সেইটো কাৰণে মই মানে মোৰ কাৰণে নহয় একচুৱেলি তো সেইটো কাৰণে মই চেল কৰিব ওলাইছোঁ 1 নম্বৰ কাৰণত আৰু 2 নম্বৰ কাৰণটো মই ৰিয়েলাইজ কৰা নাছিলোঁ আগতে বাট এতিয়া মই ৰিয়েলাইজ কৰিছোঁ যে এই ফোনটোৰ দাম আপোনাৰ প্ৰায় 1.5 লাখ টকা তো 1.5 লাখ টকা এটা পকেটত খুমি থকা মানে কি এনেকৈ এক জেগাত বন্ধ হৈ থকা মানে সেইটো মানে কি মই ভাল নেদেখোঁ আৰু মানে মোৰ হিচাপত বেলেগৰ হিচাপত কি নাজানো মানে কি ধৰক ল'ব পাৰে যদি আপোনাৰ মানে তেনেকুৱা বিজনেছ আছে পূৰা পইচা হিচাপ পূৰা আহি আছে মাহত একো কথা নাই তেনেকৈ হ'লে লৈ থাকক কিন্তু এতিয়াতো আমি ষ্টুডেণ্ট হয় ন তো অলপ চলপ পাৰ্ট টাইম বিজনেছ কিবা কিবি আছে সৰু সুৰা কেমেৰা মাৰোঁ বা কিবা কিবি তেনেকুৱা তো সেইটো কাৰণে মানে কি অকণমান আমাৰ কাৰণে নহয় আৰু সঠিককৈ ভাবিব গ'লে তো আজি সঁচাই মনটো বেয়া লাগি আছে মই মানে বঙাইগাঁৱৰ পৰা ল'ৰা এজন আহি আছে তাকো দেখাই আছোঁ তো সি এতিয়া আহি পাব আজাৰ তো আজাৰ আহি পালে মই মোবাইলটো প্ৰায় চেল কৰা বুলিয়ে ক'ব লাগিব আৰু সি এডভান্স দিয়া নাই বাট এটা ভাল ডিল হ'ল তাৰ লগত তো মই বিচৰা মতে অলপমান কম পাইছোঁ 10% মান কম আৰু অলপমান পোৱা হ'লে মানে কি মিলি গ'ল হয় আৰু ধুনীয়াকৈ তথাপি সি মানে বেলেগতকৈ ভালে দিছে একচুৱেলি কি জানেনে এটা বস্তুৰ যেতিয়া ভেলু কোনোবা এজনে বুজি পাব সেই ভেলুটো একচুৱেলি সেই মানুহজনে দিব পাৰে এটা বস্তুৰ ভেলু সাপোজ আপুনি আজি টিভি এটা কিনিব ওলাইছে বা বাইক এখন কিনিব ওলাইছে তো এই বাইকখনৰ ৰিয়েল ভেলুটো যোনে গম পায় সেই বাইকখনৰ ভেলুটো সেই মানুহজনে দিব পাৰিব যোনে সেই বাইকখনৰ কথা গম পাব কিন্তু এনে কিছুমান মানুহ থাকে নহয় মানে কি এই মানে আজি আপোনাৰ কথা এটা কওঁ 14 Pro Max টো মই বিকিব ওলাইছোঁ কিবা কাৰণ কোনোবা এজনে ক'ব 70,000 দিম 80,000 দিম তো আপুনি ভাবক 3 মাহৰ মোবাইল এটাত 14 Pro Max আৰু 256 GB ৰেমৰ তো সেই মোবাইলটো আপুনি কওক 60,000 টকা 70,000 টকাত বিকিব পাৰিব জানো আপুনি কেতিয়াও নোৱাৰে তো যিজন মানুহে সাপোজ আজি যিজন মানুহে বঙাইগাঁৱৰ পৰা আহি আছে যিজন ল'ৰা আহি আছে সি নিশ্চয় এই মোবাইলটোৰ ভেলুটো গম পায় আৰু সেইটো কাৰণে সি মোক সেই দামখিনি দিছে যিটো দামত মই মানে একচেপ্ট কৰিছোঁ মই সেইটো দাম তো তেনেকুৱা কথা এটা তো আজি সঁচাই বহুত বেয়া লাগি আছে তো ভাৰ্গৱো আছে মোৰ লগত ভাৰ্গৱ কিবা কবি নেকি কিবা এটা কওঁ কি কওঁ কিবা এটা কওঁ ক'ব লগা নাই একো নাই নেকি মানে তইতো ইউজ কৰি আছিলি ধৰ মোবাইলটো এতিয়া মোবাইলটো যাব আৰু মই হেডফোনডাল চেল কৰিব কাৰণে আহিছোঁ তো হেডফোনডাল চেল কৰিব কাৰণে আহিছোঁ তো ফোন চেল কৰিব আহিছা আচ্ছা ইউ হেডফোনডাল চেল কৰিব আহিছা গাইছ এডাল ধুনীয়া এপেলৰে হয় এয়াৰপড আৰু দামটো কিমান আছিল ৰিয়েল দামটো কিমান বা গুগলত চালি গম পাব মই নাজানো প্ৰাইচটো কিমান বা আছিল আচ্ছা তো গাইস কিবা 20,000 মান সামথিং আচ্ছা তো আমি ধুনীয়াকৈ এইবিলাক সব মানে পেকেট এইবিলাক সব লৈ কিনে আহিছোঁ ধুনীয়াকৈ যেনেকৈ আছিল বস্তুখিনি গোটেই সেনেকৈ লৈ আহিছোঁ ইফালে ফোনৰ কভাৰ বিল এণ্ড বক্স চব ইয়াতে চাৰ্জাৰৰ বক্স গোটেইখিনি আছে তো আজি এনেকুৱা এটা প্লেচত অহাৰ আমাৰ উদ্দেশ্য সেইটোৱে কাৰণ ঘৰত বনাব মন নাছিল এটা ধুনীয়া নিৰল নিস্তব্ধ ঠাই এটা বিচাৰিছিলোঁ আৰু যিহেতু মানে মনত ৰাখিব লগা দিন মোৰ কাৰণে একচুৱেলি তো সেইটো কাৰণে আহিলোঁ তো যি কি নহওক এই ফোনটোৰে আজি এইটো লাষ্ট ব্লগ মোৰ জীৱনত আৰু কিনি আছোঁ বাৰু এটা চাওঁ মানে তেনেকুৱা কিনিম কৈ আছোঁ লাহে সেইটোৰো ব্লগ পাব নালাগে তো সেইটো পিছৰ কথা বাৰু কিবা এটা আনিম আৰু একো কথা নাই বাট এইটো চেল কৰি দিয়ক আৰু কাৰণ এইটো মোৰ কাৰণে নহয় মই কমফৰ্টেবল নহয় মই এতিয়া হাত বিষাই গৈছে কৈছোঁ মই হাত বিষাই গৈছে এতিয়া ব্লগটো বনাই তো যি কি নহওক সেই ল'ৰাজন আহি পাইছে আৰু মোক চাগে ফোন কৰি আছে নেকি ফোন অহা যেন পালোঁ
নাই নৱদ্বীপে কল কৰিছে তো যি কি নহওক তো চাই লওক ব্লগটো আগলৈ কেনেকৈ চেল কৰোঁ কি কৰোঁ আৰু অলপ ক'ৰবাত যাব লগাও আছে তো গোটেইখিনি ব্লগটো দেখাই গৈ আছোঁ খালি আপোনালোকে চাই লওক গোটেইখিনি समझ रहे हो आप লগৰ লগতকৈ লগ কম কি কথা কথা তুমি লগৰ লগত যাম তো সেইটো পিছৰ কথা না তো গাইছ সেইবিলাক ইগন'ৰ কৰক তো ব্লগটো চাই দিয়ক আগলৈ কি হয় কি নহয় আৰু আপোনালোকৰ আশীৰ্বাদ মৰম ভাল পাই যেন সদায় আমাৰ লগত থাকে থাকে কামনা কৰিছোঁ তো গাইছ এতিয়া আমাৰ মাজত মহম্মদ খেজুৰ আলি আহি গৈছে यही नहीं अभी और सुनिए এইটো চাব পৰা বুলি কিবা এটা হয় আৰু তো গাইছ আজি হাঁহি ফূৰ্তিৰে মাছেৰে কেনেকৈ গৈ আছে দিনটো গম নাপাওঁ মানে কি এটা এটা মুহূৰ্ত বেয়া লাগি আছে মোবাইলৰ কথা অলৰেডি কাষ্টমাৰ আহি পাইছে যোনে কিনিব মোবাইলটো তেওঁলোক বাছৰ পৰা যাক নামিলে মই দেখাই দিছোঁ বাৰু সিহঁতে আহি আছে এই সেইকেইটা ল'ৰা দেখি আছে চাগে মই দেখাই দিছোঁ আৰু অলপ জুম কৰি দেখাই দিওঁ ৰ'ব তো এইকেইটা ইহঁত তো পাৰ হ'ব আৰু এই দুজন ল'ৰা আহি আছে ইয়াতে আহিব তো গাইছ এতিয়া আমাৰ তেওঁলোক আহি পালে যোনে মানে মোবাইলটো ল'ব তেওঁলোক আহি পালে নামটো কি আছিল দাদা মাছুম আৰু তোমাৰ হা হা ফয়জাল আচ্ছা তো ফয়জাল আৰু মাছুম ভাই আহি পালে মাছুমটো মানে কি বুলি ক'ম এটা বহুত ভাল লগা নাম কিউট নাম তো আহি পালে তেওঁলোকে মোবাইলটো ল'ব একচুৱেলি তো গোটেইখিনি ইয়াতে ৰেডি ইফালে নৱদ্বীপ ভাৰ্গৱ ইহঁতকো লৈ আহিছোঁ আৰু এওঁলোকো আহি পাইছে বঙাইগাঁৱৰ পৰা আহিছে ৰাতিপুৱাই প্ৰায় ওলাইছে আহোঁতে কিবা কষ্ট চষ্ট হ'ল নেকি নাই কোনো প্ৰব্লেম নাই ভালকৈ আহিছা ন আচ্ছা অলপ ভয় লাগিছিল মানে বাছটো বহুত স্পীড আহিছিল আচ্ছা আচ্ছা কোনো স্পীড ব্ৰেকাৰ মানে একদম ডাইৰেক্ট ইফালে গোৱালপাৰা বাছ বহুত অঁ তো সেইটোৱে আৰু তো তেওঁলোকৰ মোবাইলটো গতাই দিওঁ মোৰ হাতৰ পৰা এইটো মোৰ লাষ্ট ব্লগ আইফোনটোৰ পৰা তো নেক্সট ভাবি আছোঁ কি লওঁ কি নলওঁ বিগ বিলিয়ন্স আহি আছে আৰু চাওঁ কি হয় কি নহয় তো কমেণ্টত জনাব কি ল'লে ভাল হয় আপোনালোকে তো সেইটোৱে আছিল তো আইফোনটো তেওঁলোকৰ হাতত মই গতাই দিওঁ আৰু তো গতাও মানে ফাৰ্ষ্ট ইয়াতে ভিতৰত একো নাই দেখোন তো একো নাই মই এইটো ভৰাই দি আছোঁ ইয়াতে এবাৰ হেণ্ড অভাৰ কৰি দিওঁ সেইটোৱে তো বহুত বেয়া লাগি আছে ইম'চনেল বহুত এটা আশা লৈ কিনে কিনিছিলোঁ তো যি কি নহওক সি ল'ব ন মাতি দে এবাৰ মানে আচ্ছা আচ্ছা ঠিক আছে একো নাই মই এই হাততে দি দিলোঁ আৰু তো দি দিলোঁ মানে গ'ল আৰু তোমাৰ হাততে ফোনটো মোৰ হাতত আছে বাৰু একো নাই কিন্তু ফোনটো দি আছোঁ তো ইমানেই আছিল এইটো ফোনৰ পৰা তো